হাই হেল্ল' গুড মৰ্ণিং গাইজ। আজি হ'ল বহাগৰ 2 তাৰিখ। তো আজিৰ মিনি ব্লগলৈ স্বাগতম থাকিল। আৰু এনেদৰে চাহ তাহ খাই লৈ বিহু বুলি ওলালোঁ এটা সৰু কামৰ বাবে। যিহেতু বিহু হ'লেও কামটো মেইন। তো আহিলোঁ, এয়া দেখিছা নহয় গাইজ। আৰু এয়া হ'ল আজি যোনে ফটো উঠিব তেখেতসকল। তো হেপী বিহু গাইজ। এনেদৰে গাইজ কামটো কৰিবলৈ ধুনীয়া এটা লোকেশ্যনত আহি গ'লোঁ। আৰু এয়া কাম বন শেষ কৰিলোঁ, এতিয়া ঘৰলৈ বুলি বাই বাই। শ্বুট কৰি ঘৰ আহি লগৰ এটা আহিল। তো তাইৰ সৈতে অলপ ওলাই আহিলোঁ। আৰু ওলাই আহি এইখিনি জেগাখিনি দেখিছা ন গাইজ। তো এই জেগাখিনি মানে কেইদিনমানৰ আগত মোৰ এজন ভাইটি মানে এক্সিডেণ্ট হৈছিলে, আৰু সি এতিয়া বৰ্তমান এই পৃথিৱীত নাই। যিহেতু য'তে আছা ভালে থাকা ভাইটি, তাৰে কামনা কৰিলোঁ। ঘৰ আহিলোঁ বৰফ দেখিলোঁ, চ' বৰফটো খাবলৈ কিনিটো ল'লোঁ। পানী গাইছ, মিঠা চিঠা নাই, যি নহওক খালোঁ আৰু দে। আৰু পাপাকো দিলোঁ, পাপাই বোলে নাখায়। চ' এনেদৰে গাইছ দেখিছা নহয়, দুখ লাগি আছে। মানে আজি আমাৰ জগ যাবগৈ, মানে মোৰ ভতিজাটো আজি গুৱাহাটীলৈ বুলি সি ঘৰলৈ যাবগৈ। আৰু এয়া দেখিছা ন গাইছ আহি গ'ল। তো দাদা এতিয়া যাব হ'ল, কাৰণ ডিউটি আছে, চ' যাবতো লাগিবই। এনেদৰে তাক বিদায় দিলে। দাদাহঁত গ'ল, আৰু যোৱাৰ পিছত এয়া দেখিছা নহয় হুঁচৰি গাইছ, কাৰণ কৈছোঁ বহাগৰ মাহটোৱে বিহু। এনেদৰে হুঁচৰি চালে ইহঁতৰ লগতে অলপ টাইম পাছ কৰিলোঁ দিনটো। আৰু টাইম পাৰ কৰি আহি গ'লোঁ জাগিৰোডৰ টপা তলিলৈ। তাতে অলপ ঘূৰিব আহিলোঁ, আৰু ঘূৰিব আহি খাই বৈ ল'লোঁ। খাই বৈ লৈ এতিয়া গৈ আছোঁ বিহু এখনলৈ। তো বিহু এখনতো আহি বিহু প্ৰগ্ৰেমটো অলপ চলপ চালোঁ। তো ইয়াতে লগৰ এটা লগ পালোঁ, তাৰ লগতে অলপ বিহু চালোঁ। তো এনেদৰে গায়কৰ লগত আমাৰ দাদাহঁতে কথা পাতি আছে। তো বাদ দিয়া গাইছ গায়ক, আমি ঘৰ আহি গ'লোঁ। তো আজিলৈ বাই বাই। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম। মোৰ ডেইলি ব্লগ চাই থাকিবা।